Hello everyone, welcome back to my YouTube channel. My YouTube channel আপোনালোকক স্বাগতম জনাইছো। তো গাইস আজি মানে আমি আহিছো গোলাঘাট বিৰাংগনা কলাক্ষেত্ৰলৈ আৰু ইয়াতে মানে MLFCলৰ মিটিং আছে। তো তাকে ভাবিলো মই ভিডিঅ'টাকে কৰি দিওঁ আৰু ইমান বেছি ধুনীয়া মানে গাইস পৰিৱেশটো। তো চাই লওক কলাক্ষেত্ৰখন ইমান বেছি ধুনীয়া গাইস। তো গাইস এফালে দেখিছে আপোনালোকে ইমান ধুনীয়া লাগিছে মানে এফালে গোটেই মানুহবোৰ আছে আৰু মানে মই যেহেতু প্ৰথম পৰা আহিছো গাইস ইমান বেছি ধুনীয়া লাগিছে ভাবিলো মানে ভিডিঅ'টাকে কৰি দিওঁ আৰু তো আপোনালোকেও চাই ভাল পাব বুলি আশা ৰাখিলো। তো চাই লওক আৰু ধুনীয়াকে। রামরে দেখতে আজি রাবণ বধূতে যাই যদি যাই জীবন তো যা রেডি আছে জীবন দিব রেডি আছে এমআই লাইফস্টাইলৰ কাৰণে সাজু আছে আৰম্ভ কৰো আজিৰ প্ৰগ্ৰাম আৰম্ভ কৰো এটা জোৰদাৰ হাত চাপৰি আমাৰ মাজত আজি কোন আহিছে বহুতে গম নাপায় হয় না নহয় জানিব বিচাৰিব জানিব বিচাৰে আমাৰ মাজত আজি এনেকুৱা এজন ব্যক্তি আছে এজনেই নহয় আপোনালোকৰ এই ডাইৰেক্ট সেলিং ইন্ডাষ্ট্ৰি MLFCলৰ প্ৰতি ইমান মৰম ইমান শ্ৰদ্ধা আৰু কামটো কেনে ধৰণে আপোনালোকে কাম কৰে তো আমি যেনে ধৰণে সাপোৰ্ট দিব লাগে আমি সময় নাপাওঁ আহিবৰ কাৰণে তবে আপোনালোকে যেনেকৈ কাম কৰি যেনেকৈ ৰেংক এচিভ কৰিছে আৰু যেনেকৈ ধৰণে আপোনালোকে আগবাঢ়ি গৈছে তো সঁচাকৈ এইটো প্ৰশংসাৰ যোগ্য হয় আপোনালোক কাৰণ অসমত যদি আমি চাওঁ বহুত জিটিএছ হৈ আছে বহুত ব্যক্তিজনে মোক বুজালে শিকালে মাৰিলে পিটিলে বিভিন্ন ধৰণে কৰি মোক এটা সেফ দি আজি তেখেতৰ লগতে মোকো তেখেতৰ কাষৰ চকীত বহালে সেই মহান গুৰুজনৰ নাম ল'ব বিচাৰিছো মোৰ অতিকে হৃদয়ৰ পৰা আৰু তেখেতৰ নাম লোৱাৰ লগে লগে কৰিব নাপায় যদিও মই তেখেতক সন্মান জনাব বিচাৰিছো ষ্টেণ্ডিং মুখত তেখেতৰ কাৰণে এটা হাততালি হ'ব লাগে মিষ্টাৰ উত্তম কুমাৰ চেতিয়া ছাৰ উত্তম ছাৰৰ কাৰণে জোৰদাৰ হাততালি হ'ব লাগে yes or no আজি উত্তম ছাৰৰ হাতখনৰ কাৰণে অসমত আজি মানুহৰ মুখৰে হাঁহি আহিছে yes or no তো আজি দিনত আমি আজি এইখন অসমত ডাইৰেক্ট সেলিং ইন্ডাষ্ট্ৰি MLFCলৰ ৰূপ নাপালে yes or no আজি উত্তম ছাৰে MLFCলৈকে নেতৃত্ব দিছে এনেকুৱা নহয় আজি ডাইৰেক্ট সেলিং ইন্ডাষ্ট্ৰি তেখেতৰ বক্তব্য ইউটিউবৰ বক্তব্যই আজি এইবোৰ মানুহখিনিক উপকৃত কৰিছে আজি জয়দাৰ কমিটিতে জয়দাৰ Yeah.
জানুৱাৰী সৰুসজাই ইয়াৰ আগত ভাৰতবৰ্ষত ইয়াতকৈ ডাঙৰ ইভেণ্ট এটাই হৈছিল মাত্ৰ হেল্ল' আমি যিটো সৰুসজাই ষ্টেডিয়াম 29 জানুৱাৰীত ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ মহা ইতিহাস ৰচিবৰ কাৰণে গৈ আছো ইয়াতকৈ ডাঙৰ ইভেণ্ট ভাৰতবৰ্ষত মাত্ৰ এটাই হৈছিল 2020 চনত সেইটো মুম্বাইত হৈছিল মুম্বাই ক'ত 2020 চনত ইয়াতকৈ ডাঙৰ ইভেণ্ট মুম্বাইত হৈছিল আৰু ইণ্ডিয়াৰ ভিতৰত সেকেন্ড বিগেষ্ট ডাইৰেক্ট চেলিং ইভেণ্ট দেশৰ ভিতৰত সেকেন্ড বিগেষ্ট ডাইৰেক্ট চেলিং ইভেণ্ট আমি পাতিবৰ গৈ আছো অসমীয়া মানুহে 29 জানুৱাৰী সৰুসজাই ষ্টেডিয়াম তাৰ নামেই হৈ গ'ল বিজয় উৎসৱ Are you excited? হাজাৰ হাজাৰ মানুহ ইয়াৰ আগত নৰ্থ ইষ্টত হাজাৰ হাজাৰ মানুহক লৈ কেতিয়াও ইভেণ্ট হোৱা নাছিল আপুনি ক'ত আছে মই বোলো আপোনাৰ ওচৰতে আছো হেল্ল' ছোৱালীজনী স্কুলত থবলৈ আহিছে বুলি ক'লে মই গৈ আছো ৰ'ব পুককে অকণমান 5 মিনিটৰ পিছত গৈ পায়ে গ'লগৈ হাজৰিকাৰ ওচৰত হেল্ল' হাজৰিকাক মই বিজনেছ একো বুজোৱা নাই মই লাহেকে আমাৰ সেই সময়ত ফেচ ৱাছ এটা আছিলে সেইটো উলিয়াইছো মটৰচাইকেলৰ পৰা হেল্ল' মটৰচাইকেল এটা আছে চিটটো দাং হ'ল ফুককে এটা বুলি বোলো হাজৰিকা এইবোৰ বিজনেছ কৰি আছো হেল্ল' হাজৰিকা আনচাৰ কি গম পায় চলিব জানো এনেকে কৈছে হেল্ল' মই বোলো হাজৰিকা মই খুজিছে এইটো দাম কিমান মই বোলো 350 হেই নচলে ইমান দাম কোনে কৰিব মই বোলো হাজৰিকা এইটো আমি বিকা দামহে 350 আমি কিনা দাম 200 তেতিয়া হাজৰিকা কৈছে এইটো চলিব তেতিয়াহ'লে Thank you. And all RTC leaders, please welcome to the stage all regional team coordinator. আপোনালোকৰ যাব you RTC leaders please stand here. Dr. sir, আহি যাওক ইয়াত গামোচালে খাৰা হৈ যাব গামোচা লাগিব গামোচা বাইবাৰে কেলে থৈছে হেই গামোচা আছে ন বজাওক তালি একবাৰ all RTC garment. আৰু এনটিচি সকলক অনুৰোধ জনাম গামোচা পিন্ধক এখন গামোচাৰে সন্মানিত কৰক আপুনি তলতে যাব সিটিয়া বজাকে শিলাকে একসা জবরদস্ত থ্যাংক ইউ লাইক করে দিও পিছলে গই দিও পিছলে গই welcome all state team coordinators all STC please welcome to the stage all STC like that NTC leaders, NTC, please. All NTC, এখন গামোচাৰে সন্মান জনাওক। بيش رياضة الشمال مردك الأجرانة. أطلع اللونكم. এক মিনিট এটা কিমান সময় হয় একজেক্ট টাইমটো কওক 3:22 3:32 শেষ কৰি দিম হ'ব 10 মিনিট টাইম দিব 10 মিনিট গোটেই দিনটো দিলে 10 মিনিট দিয়ক হ'ব এটা জবৰদস্ত তালি দিয়ক অল লিডাৰ চৰকাৰ and thank you তো গাইজ এতিয়া মানে আমি কলাক্ষেত্ৰৰ পৰা ওলাই আহিছোঁ আৰু তো মানে শেষ হৈ গ'ল ধুনীয়াকৈ আৰু তো আপোনালোকে ভিডিঅ'টো একদম শেষৰলৈকে চাই যাব
গাইজ ঘৰলৈ যোৱাৰ আগত মানে যিহেতু অথনি মানে পাৰ্কলৈ ইমান ভালকৈ অহাই নহ'লে সেইকাৰণে মানে এইফালে ওপৰৰ পৰা মানে আপোনালোকৰ ধুনীয়াকৈ পাৰ্কখন ধুনীয়াকৈ দেখুৱাই দিওঁ বুলি ভাবিছোঁ আৰু গাইজ ইমানে বেছি ধুনীয়া গাইজ চাই লওক কলাক্ষেত্ৰৰ পৰা ওলাইছোঁ তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ফ্ৰেণ্ড এতিয়া মানে আপোনালোকক বহুত দেৰি মই লগ পাইছোঁ মানে আমি কলাক্ষেত্ৰৰ পৰা আহি মানে হোটেলত চাহ তাহ খালোঁ আৰু চাহ তাহ খাই মানে একদম ঘৰ পালোহি তো ভিডিঅ' কৰিবলৈ নহ'লে আৰু এতিয়া মানে গাইজ আন্ধাৰ হ'বই হ'ল মানে আন্ধাৰ হ'লেই আৰু গাইজ তো ভাবিলোঁ এইখিনি ভিডিঅ'টো সমাপ্ত কৰি দিওঁ নেক্সট ভিডিঅ'ত লগ পাম তো আজিলৈ বাই বাই